নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি কৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই আছোঁ বৰ্তমান পথাৰত ধান চাবলৈ আহিলোঁ। ধানবিলাক মানে পকিছে নে নাই পকা এইবোৰ চাবৰ কাৰণে আহি গ'লোঁ। আৰু মই পাছবেলা সময়ত আহিছোঁ। ৰাতিপুৱা আহিবলৈ অকণমান দিগদাৰ হয়, মানে কি হ'ল ইয়াত কুঁৱলীবিলাক পৰি থাকেতো, আৰু এইবিলাকত কুঁৱলী পৰি থাকে, সেইটো কাৰণে মানে মানুহটো আহিলে তিতি যাম। আৰু বেলি ইফালে গুচি গৈ আছে, ৰাতি হ'বগৈ আৰু এফালে গৈ থাকিলে। আৰু আমাৰ ধাননি পথাৰ এইবিলাকে। মই ভাবিছিলোঁ বোলো কিমান হৈছেনো চাবৰ কাৰণে এক পাক বোলো চাই আহোঁ কেনেকুৱা হৈছে। আৰু ধান দাবৰ কাৰণে হোৱা নাই, দিন লাগিব, কেঁচা কেঁচা হৈ আছে, লাগি যাব আৰু 20 দিনমান লাগি যাব। 20 দিনমান পিছতে হ'বগৈ এইবিলাক। এতিয়া মই এইফালেদি যাওঁচোন বাৰু। আৰু আপোনালোকৰ কি খবৰ? আপোনালোকৰ খবৰটো মই সোধাই নাই নহয়, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে কুশলে আছে, আৰু ভালে কুশলে থকাটোৱে মই কামনা কৰিছোঁ। আৰু মই যদি এইফালেদি যাওঁ, এই গুটিবিলাক মানে পেণ্টত লাগি ধৰিব। এতিয়া পেণ্টটো অলপ কুচাই ল'ব লাগিব। আৰু এইফালে পানী আছে নেকি? পানী নাই বাৰু। আৰু ঘাঁহ কাটি পিনি এইবিলাক মুকলি কৰি ৰাখিছে। তাৰ বাবে যিসকলে ঘাঁহ নিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু ধানবিলাক মানে ইমান এটা বেয়াও হোৱা নাই। মই ভাবিছিলোঁ বোলো বৰ এটা ভাল নহ'ব নেকি এবাৰ। মাজতে মানে পূৰা শুকাই গৈছিলে, পূৰা ৰঙা পৰি গৈছিলে। তাৰপাছত আকৌ বৰষুণ দি দিলে, তেতিয়া মানে অকণমান সেউজীয়া হৈ গ'ল, আৰু তেতিয়াই ধানখিনি অলপ ঠন ধৰিলে। ঠিকে আছে, আপোনালোকে কমেণ্টত জনাবচোন বাৰু কেনেকুৱা হৈছে। আৰু এইখিনি ধান অলপ কিছুমান মানে মিক্স হৈ গ'ল, কিছুমান ধান মানে মিহলি হৈ গ'ল। এইবিলাক ওখকৈ ওলাইছে আৰু এইবিলাক চাপৰকৈ ওলাইছে। দুই এচিয়া মানে ক'ৰবাত মিহলি হোৱা ধান আছে। ইয়াতে বৰা ওলাই গ'ল। এচিয়া চাওক, এচিয়া ধানটো হৈছে এটা বৰা ধান। চাওক এফালে ইমান এটা বেয়া হোৱা নাই বুলি ধৰি লৈছোঁ। ধানবিলাক ওলাইছে। আমাৰ পথাৰত ধানবিলাক মানে বেয়াও নহয়, ভালেই হয়। আৰু এইখিনি আগতীয়া ধান আছিলে, এইখিনি ডালে। এইফালে চাব পাৰে, মুঠিটোকে দেখুৱাই দিছোঁ আপোনালোকক। মুঠিটো ইমান লখো লগা নাই, ইমান গধুৰ লগা নাই, ঠিকে আছে মুঠিটো। এইবিলাক চব দাই মেলি শেষ কৰিলে। আৰু আমাৰ ধান এইখিনি হয়, আৰু এইখিনি ধান পকিবলৈ এতিয়াও বহুত সময় লাগি যাব। আচলতে মই অহা নাছিলোঁ এইফাললৈ, বহুত দিন অহা নাই। পথাৰলৈ আহিবলৈ মানে সময় নাপাওঁ। এতিয়া ময়ো আহিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আৰু কষ্ট ফল এইকেইটাই, আৰু কষ্ট কৰাৰ ফল কিন্তু দিন লাগিব পাবৰ কাৰণে, কিন্তু পূৰা কেঁচা কেঁচা হৈ আছে। আৰু যদি এনেকৈ ৰ'দ দি থাকে তেতিয়া অতি সোনকালে পকি যাব। মানে যিমানে ৰ'দ দিব সিমানে গুৰিটো শুকান হৈ আহিব, আৰু লগতে ধানখিনিও পকি যাব। ইয়াতে দুই এচিয়া পকিছে, চাওক এইবিলাক পকিছে। এতিয়া আমাৰ ধান এইখিনিতে অলপ কিবা জ্বলি গ'ল, সেইটো চাওক, ইমানখিনি একদম বেয়া হৈ গ'ল। মাজতে কিহৰ বেজাৰত বেয়া হ'ল সেইটো নাজানো। এতিয়া এই ৰাস্তাটোৱে যাম। এইটোকে কয় পকা ধানৰ মাজে মাজে সৰু সৰু আলি। বাহ, কি সুন্দৰ! পথাৰত থাকিলে এইটোৱে মজা লাগে। আৰু এতিয়া আগত যাব লাগিব। এইখিনিৰ পৰা মানে আমাৰ পথাৰ কেইডৰা শেষ হ'ব। এতিয়া আকৌ অলপ পাৰ হৈ পিনি নেক্সট কেইডৰা দেখুৱাই দিম। তাৰমানে এইকেইডৰা পাৰ হ'লেই আমাৰ পথাৰ বাকীকেইডৰা পোৱা যাব। এতিয়া এইকেইডৰাটো ভালেই হৈছে, পূৰা ঘন হৈছে। ঠাইতে পকিছে আৰু ঠাইতে পকা নাই। পথাৰলৈ আহিবলৈ মনেই নাযায়, আৰু আহিলে আহি থাকিবলৈ মন যায়। তাৰমানে কি হ'ল, পথাৰ আহিলেতো বহুত কাম, বৰ গধুৰ কাম হয় না এইবিলাক কণ্টিনিউ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে, তেনেহ'লে আগৰ এবছৰ আগত যিবোৰ মই কাম কৰিছিলোঁ সকলোবোৰ মই আপোনালোকক দেখুৱাইছিলোঁ। আৰু যদি চোৱা নাই, এক বছৰ আগলৈ যাবচোন বাৰু। তাৰমানে কি হ'ল, যেন কালি পৰহি কামটো কৰিছিলোঁ তেনেকুৱা লাগে। অতি সোনকালে পাই গ'লহি, মানে কি ক'ব, উপায় নাই। আজিকালি দিনবিলাক পটাপট যায়, দিন বুলি নহয় বছৰটোৱে পটাপট যায়। আৰু এতিয়া আমাৰ এইখিনিৰ পৰা আৰম্ভ হৈ গ'ল। মুঠতে ঠিকে হৈছে বুলি ক'ব লাগিব। এইবোৰ দেখিছেনে বাৰু কিমান চৰাই আছে। আৰু এই চৰাইবিলাকে মানে যিবিলাক ধান পকিছে, আগতীয়াকৈ ধান পকালে এইটোৱে প্ৰব্লেম হয়। এতিয়া বহুত চৰাই আছে ইয়াত, চাওক। এইখিনি হৈছে আমি শেৱালি হাঁহ বুলি কওঁ, আৰু লগতে ভাটৌ চৰাই। আৰু শেৱালি হাঁহে যে ধান খায় বুলি মই আজিহে গম পাইছোঁ।
আৰু এইফালেও আমাৰে হয়। আৰু এইখিনি চাব পাৰে, এইখিনি মানে অলপ বাম মাটিটো, আৰু বাম মাটিখিনি মানে অলপ ৰঙা ৰঙা পৰিলে চাওক। আৰু বেছি দিন নালাগে, এইবিলাক 15-20 দিনৰ পাছত হৈ যাব। এইবিলাক দেখা পালেই তাৰমানে কি হ'ল, এই ধানখিনি এইফাললৈ মানে মাটি কিডৰা অলপ বাম হয়, আৰু পানীটো ৰৈ নাথাকে। আৰু পানীটো ৰৈ নথকাৰ বাবে এইখিনি সোনকালে পকিছে। আৰু মই যিফালে আহিলোঁ, প্ৰথমতে যিফালে আহিছিলোঁ, আৰু সেইফাললৈ মানে পানী জেকটো থাকে, সেইটো পানী সুতি হয়, আৰু সেইটো কাৰণে মানে সেইফালে ধানটো পকিবলৈ অলপ দিন লাগে। যিহেতু ফালে চাওক, এইকেইডৰাও একোৱেই হোৱা নাই। কিন্তু আমি ইয়াত যে বৰা ধান দিছিলোঁ, বৰা ধান নহয় নেকি এইবিলাক? বৰা ধানৰ দেখোন বৰা লগাই নাই। আজিৰ ভিডিঅ'টো অকল ধানকে দেখুৱাই থাকিম আপোনালোকক, আমাৰ খেতি বাতি দেখুৱাই আছোঁ। কাৰণ এইবিলাক চব মই কষ্ট কৰা। এফালে চাব পাৰে, এফালেও চাব পাৰে গোটেইখিনি। কিন্তু মই এইকেইটা বৰা ধান 3 ডৰা দিয়া হৈছিলে, 1, 2, 3 ডৰা, নাই এইডৰা দিছিলোঁ। আমাৰ এইটো লাইন হয়। নাই আমাৰ ধানখিনি চব একেই হৈ আছে, কেঁচা হৈ আছে। দিন লাগিব পকিবৰ কাৰণে, কাৰণ আমাৰ এইবিলাক দহ মাটি, মানে বেলেগ ছাইডতকৈ দহ মাটি, সেইটো কাৰণে অকণমান। আৰু ডুবু হৈ গ'ল বেলি ডুবু হ'ল বুলি গান এটা আছে নহয়, জুবিন গাৰ্গৰ। আৰু মোটামুটি ঠিকেই হৈছে খেতি। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে অকণমান দেৰি হৈ গ'ল। আৰু দেৰিকৈ আৰম্ভ কৰোঁ বুলি কৈছোঁ, কাৰণ মই পথাৰলৈ আহিম বুলি লৈ থৈ দিছিলোঁ। আৰু ভিডিঅ'টো আজি আপলোড কৰোঁতে বহুত সময়, অলপ আগতে মই ভিডিঅ' আপলোড কৰি দিছোঁ। আপোনালোকে চোৱা নাই যদি চাই ল'ব। আৰু এইফালে চাওক, কেমেৰাত দেখুৱাই দিছোঁ, কেঁচা হৈ আছে। অলপ চাবলৈ গ'লে অলপ এই ধান চিয়া আগটো পকিছে। তললৈ পকিবলৈ আৰু বহুত দিন লাগিব। এতিয়া দেখা পালে এই চিয়াটো চাওক, এই চিয়াটো আগটো পকিছে, তললৈ পকা নাই। এতিয়া এইখিনিৰ পৰা এফালে যাওঁগৈ, আৰু বাৰীৰ যিখিনি কিনাৰত আছিলে, আৰু বাৰীৰ কিনাৰত যিবিলাক আছিলে সেইবিলাক দেখুৱাই দিম। আৰু মোৰ অডিঅ'ৰ কোৱালিটি কিমান ভালকৈ আপোনালোকৰ ওচৰত পাইছোঁগৈ, মই সেইটো ভালকৈ নাজানো। আৰু আপোনালোকে কমেণ্টত জনাই দিবচোন বাৰু। আৰু মই প্ৰতিটো ভিডিঅ'তে কওঁ, অডিঅ'টো অলপ ভাল হ'লে ভাল হয়। কাৰণ মই কি ক'বলৈ বিচাৰিছোঁ আৰু মই কি কৈছোঁ, সেইখিনি যদি আপোনালোকে ভালকৈ শুনি পায়, তেতিয়া ভিডিঅ'টো চাবৰ কাৰণে ভাল হয়। মাজে মাজে 2 এচিয়া মানে বৰা ধান ওলাইছে। আৰু এইটো প্ৰব্লেমটো আচলতে আমি মিহলি কৰা নাই। আমাৰ এবাৰ মানে কঠীয়াটো অলপ কমিছিলে, কঠীয়া অলপ কম হৈছিলে। আৰু আমাৰ বৰ্তা ঘৰৰ পৰা আনিছিলোঁ, আৰু বৰ্তা ঘৰৰ পৰা আনোতে মানে সিহঁতিয়ে চাগে মিছ কৰিলে, নহ'লেতো আমি এইটো মিহলি কৰিছিলে চাগে সিহঁতিয়ে। আৰু সেইকাৰণে মাজে মাজে ওলাইছে চাওক 2 এচিয়া বৰা। কিন্তু এডোখৰ ঠাই দেখাব বিচাৰিছোঁ, এইডোখৰ চাওক, এইডোখৰত একদম ধ্বংস কৰি পেলালে, একদম মুকলি হৈ গ'ল চাওক। কিমানডোখৰ এতিয়া লোকচান। এইখিনিত চাগে এভাৰমান ধান ওলালেহেঁতেন, এই গোটেই ভাৰটো এতিয়া শেষ হৈ গ'ল। এতিয়া দেখি নাপালোঁ কি হৈছিলে প্ৰব্লেমটো, কিন্তু ঘাঁহ কটা মানুহে এইবিলাক কাটি লৈ গ'ল, মুকলি কৰি পেলালে। ঘাঁহ কটা মানুহে চাফা কৰি দিলে। আৰু চাওক এইফালে পানী আছে। আৰু মই যদি আলিটোৰ পৰা পৰি যাওঁ, তেতিয়া মই পানীত পৰি যাম। এতিয়া গৈ এনেকৈ দেখুৱাব লাগিব। আৰু মাছো আছে। আৰু এইখিনি চাওক, এইখিনি নাই, কষ্ট এনেই গ'ল। অ' মাই গড, এইখিনি চাওক। আৰু এইখিনিতে মাছ কেইটামান আছে। এই মাছকেইটা কেনেকৈ ধৰিব পৰা হ'ব? বৰশী লৈ আনিলে কিন্তু খাব পৰা গ'ল দিন। আৰু এতিয়া আহিলোঁ ৰেল লাইনলৈ। এতিয়া বৰ্তমান আছোঁ ৰেল লাইনত। আৰু এইখিনিতে খুঁটা লগাইছে, মই দেখুৱাই আছোঁ আপোনালোকক। খুঁটা, কাৰেণ্টৰ খুঁটা, মানে এতিয়া যিবোৰ ডিজেলত চলি আছে এই লাইনটোত, আৰু সেইবিলাক চলিব ইলেক্ট্ৰিকত, মানে কাৰেণ্টত। আৰু এবছৰমানৰ পিছত ষ্টাৰ্ট হৈ যাব, কাম চলি আছে। আৰু মই সুধিছিলোঁ কিমান দিন লাগিব বুলি, আৰু এবছৰ লাগিব বুলি ক'লে। 2024ত নোৱাৰে, 25তে পাৰিম বুলি ক'লে ঠিকাদাৰটোৱে। আৰু কিমান সত্য কথাটো মই নাজানো। আৰু এইটো খুঁটা চাওক, এনেকুৱাকৈ একদম বহুত দূৰত এইফালে দেখা পাইছে আপোনালোকে, দূৰত আছে। মই যাওঁতে দেখুৱাই গৈ থাকিম। কথা কওঁতে খোজ কাঢ়োঁতে ভাগৰ লাগি গৈছে। আৰু এইটো খুঁটা, ইয়াতে কাৰেণ্টৰ তাঁৰ ওলমিব আৰু গাড়ী চলি থাকিব। আৰু এইটো চাওক, তললৈ এনেকৈ ঢালাই কৰিব। এইটো বৰ্তমান ঢালাই কৰা নাই, মানুহবিলাক আহিব ঢালাই কৰিব, তাৰপিছত গুচি যাব। আৰু মোৰ ৰথখন আছে ইয়াতে পৰি, এইখনক ল'ম আৰু যাম।